Hi guys, welcome to my channel Bibit Assam. আমি আজি কথা পাতিম প্ৰধানমন্ত্ৰী মোদীয়ে লকডাউন বঢ়োৱা সম্পৰ্কক দেশবাসীক কি সম্বোধন কৰিলে সেই বিষয়ে আজি সম্পূৰ্ণভাৱে বিশদভাৱে আলোচনা কৰিম। এতিয়ালৈকেতো আপোনালোকে গম পাইছে যে 3 মে পৰ্যন্ত লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। প্ৰথমতে প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিকৰ কষ্টৰ বাবে দুখিত আৰু এই কষ্ট অতিবাহিত কৰিও দেশৰ জনসাধাৰণে যি মহামাৰী সুৰক্ষাৰ বাবে যি ত্যাগ কৰিছে আৰু সেই ত্যাগৰ বাবে তেওঁ নাগৰিকক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু তো আজিৰ দিনত কোৱা আটাইতকৈ শক্তিশালী কথাটো হ'ল উই দ্য পিপুল অফ ইণ্ডিয়া। আৰু এইষাৰ কথা আমাৰ ভীমৰাও আম্বেদকাৰে সংবিধানৰ প্ৰথম পৃষ্ঠাত থকা প্ৰস্তাৱনাৰ প্ৰথম শাৰীতে কৈ গৈছে। আৰু আজিৰ দিনটোত 14 এপ্ৰিল 1891 চনত তেওঁৰ জন্ম জয়ন্তী আৰু আজিৰ পবিত্ৰ দিনটোত তেওঁক মোদীয়ে সোঁৱৰিছে। যিহেতু আমাৰ দেশ উৎসৱমুখী দেশ, গতিকে এই সময়ত বিহু সংক্ৰান্তিত বিভিন্ন ধৰণৰ উৎসৱ, বহাগ বিহু, বৈশাগু আদি তেনেকুৱা বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত তেনেকুৱা উৎসৱ হয়। আৰু ৰাইজে যে নিজে ঘৰত থাকি নিজে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি যি বিহু উদযাপন কৰিছে, যি উৎসৱ উদযাপন কৰিছে তাৰ বাবে তেওঁ সকলোকে অনুৰোধ জনাইছে আৰু ধন্যবাদ জ্ঞাপন কৰিছে। তাৰপিছত এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে এই সময়কণত দেশৰ লগত তুলনা কৰা উচিত নহয়, কিন্তু কিছুমান সত্য আমি লুকুৱাব নোৱাৰোঁ। পৃথিৱীৰ বিভিন্ন সামৰ্থ্যৱান দেশৰ তুলনাত যদি ভাৰতৰ কৰোনা পজিটিভ ৰোগীৰ সংখ্যা চোৱা যায়, কিন্তু সিহঁতৰ তুলনাত ভাৰতৰ এতিয়াও সুস্থিৰ অৱস্থাতেই আছে। আজি এইবোৰ দেশ ভাৰতৰ তুলনাত 25-30 গুণ বৃদ্ধি হৈছে। এতিয়া প্ৰশ্ন হয়, লকডাউন সঠিক সিদ্ধান্ত আছিল নে আৰু ইয়াক বঢ়োৱাটো উচিত নে? যদি আমি অকল আৰ্থিক দিশটো চাওঁ তেনেহ'লে লকডাউন ছ'চিয়েল ডিষ্টেঞ্চ সঠিক পথ নহয়। যদি আমি অন্য দেশৰ মিলিত কৰি সেই দুখ লগা ছবি চাওঁ আৰু আমি সঠিক সময়ত যদি লকডাউনৰ সিদ্ধান্ত নল'লোহেঁতেন, ইয়াৰ ছবি কল্পনা বাহিৰত হ'লহেঁতেন আৰু সেই দিশৰ পৰা চালে আমি এই লকডাউন সঠিক সিদ্ধান্ত লৈছোঁ। লকডাউনৰ ফলত আমি আৰ্থিক ক্ষতি নিশ্চয় হ'ম, কিন্তু ভাৰতবাসীৰ জীৱনৰ তুলনাত এই মূল্য তেনেই সাধাৰণ। এতিয়া প্ৰতিটো অঞ্চলতে স্বাস্থ্য বিভাগ আৰু স্থানীয় প্ৰশাসনৰ পৰা হটস্পট জ'ন তৈয়াৰ কৰা হৈছে আৰু 20 তাৰিখলৈ সকলো ৰেকৰ্ড চৰকাৰৰ হাতত জমা থাকিব। এতিয়া 20 তাৰিখৰ পিছত যদি কোনো নতুন হটস্পট নোলায় নাইবা তেনেকুৱা কোনো আশংকা নাই, তেতিয়াহ'লে 20 তাৰিখৰ পিছত চৰকাৰে বিবেচনা কৰি কিছুমান শিথিল নিয়ম প্ৰয়োগ কৰিব। আৰু PM মোদীয়ে কৈছে যে দেশত ৰেচন আৰু ঔষধ পুৰা মজুত আছে আৰু ছাপ্লাই কোনো অসুবিধা নোহোৱাকৈ সেইবোৰ দেশৰ বিভিন্ন প্ৰান্তলৈ ছাপ্লাই কৰিব। যিহেতু এতিয়া ৰবি শস্য কটাৰ বতৰ আৰু খেতিয়ক যাতে কোনো অসুবিধাত নপৰে তাৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ যাতে সঠিক সিদ্ধান্ত ল'ব। আৰু দেশত এটা লেবৰেটৰীৰ পৰা 220+ হৈছে আৰু 1 লাখ প্লাছ বিচনা আছে আৰু 600+ অকল COVID-19 হস্পিটেল আছে। তেওঁ জনসাধাৰণৰ 7টা পৰামৰ্শ আগবঢ়াইছে। এই 7টা পৰামৰ্শ মানি চলিবলৈ অনুৰোধ জনাইছে। প্ৰথমটো হ'ল ঘৰৰ যিবিলাক বৃদ্ধ নাইবা বয়সস্থ আছে তেওঁলোকক অতি সাৱধানে ৰাখিবলৈ কোৱা হৈছে, কাৰণ তেওঁলোকৰ কাৰণে সংক্ৰমণৰ আশংকা যথেষ্ট বেছি। দ্বিতীয়তে লকডাউনৰ ছ'চিয়েল ডিষ্টেঞ্চিঙৰ লক্ষ্মণ ৰেখা মানিবলৈ কোৱা হৈছে। তৃতীয়তে ঘৰত বনোৱা মাস্ক তেওঁ ব্যৱহাৰ কৰিব কৈছে, কাৰণ বজাৰত পোৱা মাস্ক কোনে সংক্ৰমণ হয় বেমাৰীত দিছে, ক'ত বনাইছে তাৰ কোনো ঠিকনা নেই। চতুৰ্থতে আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা সকলোবোৰ পৰামৰ্শ মানি চলিবলৈ কোৱা হৈছে। তেওঁলোকে ইমিউনিটি বঢ়াৰ কাৰণে যিবিলাক উপায় দিছে সকলোবোৰ মানি চলিবলৈ কোৱা হৈছে। আৰু তেওঁ গৰম পানী নাইবা তেনেকুৱা কোনো কাঢ়া পি খাবলৈ তেওঁ উপদেশ দিছে। আৰু পঞ্চমতে আৰোগ্য সেতু মোবাইল এপছ ডাউনলোড কৰিবলৈ কোৱা হৈছে, আৰু সেইটোৰ বিষয়ে সকলো মই এটা ভিডিঅ' বনাই থৈছোঁ, এইটো লিংক ডিছক্ৰিপশ্যনত দি দিম। আৰু ষষ্ঠতে সামৰ্থ্য অনুযায়ী কোনোবা গৰীব তেনেকুৱা শ্ৰমিকক দান কৰিবলৈ কোৱা হৈছে আৰু তেওঁলোকে যাতে পৰিয়াল ভোকে নাথাকে সেইটো লক্ষ্য ৰাখিবলৈ কোৱা হৈছে। আৰু সকলো শেষত যাতে কোনো প্ৰাইভেট কোম্পানীত কাম কৰা কোনো চাকৰিয়ালক যাতে চাকৰিৰ পৰা নিলম্বন নকৰে সেইটোৰ প্ৰতি কোৱা হৈছে। আৰু ভিডিঅ'টো ইমানেই ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।